হাই ফ্ৰেণ্ডছ, এয়া আমি যোৱাকালি শ্বিলং চেৰাপুঞ্জী অলপ ফুৰি আহিলোঁ। খুবেই ভাল লাগিলে। আমি গ'লোঁ চেৰাপুঞ্জীৰ যিখন জিva ৰিজৰ্ট আছে তালৈকে গ'লোঁ। তাত আমি ৰুম ল'লোঁ ফাৰ্ষ্ট গৈ পাই। ৰুমটো খুবেই ভাল লাগিলে, ছাৰ্ভিচো ভাল লাগিলে, খুবেই ভাল লাগিলে ৰুমটো। আৰু তাত গৈ ইমানে ভাল লাগিলে যে ইমান ঠাণ্ডা। আমাৰ ইয়াতে যিমান গৰম পৰিছে তাত ইমানেই ঠাণ্ডা, ইমানেই ভাল লাগিলে তাত গৈ। এৰাতিৰ বাবে গৈছোঁ, তথাপিতো বিৰাটেই ভাল লাগিছে। মই অলপ ভিডিঅ' বনাই আনিছিলোঁ, আপোনালোকে চাওকচোন, ৰিজৰ্টখন ইমানেই ধুনীয়া। আমি অলপ ৰিজৰ্টখনত ঘূৰিলোঁ ফুৰিলোঁ। তাৰ পাছত আমাৰ খানা ৰেডি হৈ গ'ল। আমাক ক'লে যে আপোনালোকৰ খানা ৰেডি। তাৰপাছত আমি আকৌ খাবলৈ গ'লোঁ। তাৰে খানাটোৰ বিষয়টো ক'বই নোৱাৰোঁ, ইমানেই সোৱাদ হৈছে। মানে কি ক'ম, আপোনালোকে গ'লে গম পাব খানাটো যে ইমানেই টেষ্টি বনাইছে তেওঁলোকে। মানে খুবেই ভাল লাগিলে খাই আমাৰ। আৰু তাত এৰাতি থাকি আৰু নেক্সট দিনাখন মৰ্ণিং আমি তাৰ পৰা ওলাই দিলোঁ। আৰু তাত মই কেইখনমান ফটো ক্লিক কৰিছোঁ। মই এই ভিডিঅ'টোতে মই আপলোড কৰি দিম ফটোকেইখন, আপোনালোকে চাব। আৰু মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।